গুড মৰ্ণিং। আজি মোৰ ভিডিঅ'টো ৰাতিপুৱা চাহকাপৰ পৰা আৰম্ভ কৰিছোঁ। এয়া চাহকণ দিছোঁ মাদাৰ ইণ্ডিয়াক আৰু ফাদাৰ ইণ্ডিয়াক দিছোঁ চিৰা আৰু গাহৰি মাংস। আৰু যিহেতু পাপাই বিৰাটে খাই ভাল পায় চিৰা আৰু গাহৰি মাংস, আৰু এয়া মানুহজনলৈ বনাইছোঁ অকণমান ওটছ, লগতে দিছোঁ আপেল আৰু আঙুৰ, অকণমান গাখীৰ আৰু চেনি। আপোনালোকেও এনেধৰণে বনাই খাব পাৰে। আৰু ময়ো খাই ল'লোঁ লগতে, আৰু ভাবিলোঁ ৰুমটো চাফা কৰি লওঁ অলপ আৰু চিজিল কৰি লওঁ। আৰু যিহেতু মানুহজন উঠোঁতে পলম হয়, গতিকে মোৰ বিচনা পাৰোঁতেও পলম হয়। আৰু মানুহজনে যিহেতু আমাৰ দেৰিকৈ উঠে অকণমান, মোৰ সোনকালে উঠা হয় বাবে বিচনা পৰাও আমাৰ অকণমান দেৰি হয়। আৰু এয়া আমাৰ ফচু আৰু চুনু স্কুল ওলাইছে আৰু তাহাঁতিও গ'ল, আৰু ময়ো ভাবিলোঁ ৰুমটো অলপ চাফা কৰি লওঁ। যিহেতু চাফা হৈ থাকিলে মনবোৰো ভাল লাগি থাকে, নহয় জানো? লেতেৰা হৈ থাকিলে পকাবোৰ ভালো নালাগে, লেতেৰা দেখি বহুত। আৰু এয়া আমাৰ ফচুৱে বিচনাত নৃত্য দিছে, আৰু এয়া দেখিছেনে তাই কেনেকুৱা নৃত্য দি আছে আৰু ব্যায়াম কৰি আছে। মানে নানা ধৰণৰ ব্যায়াম দেখাইছে মোক, যে দেখিছা মই পাৰোঁ কিমান, মোক মানে শিকাই আছে তাই। আৰু দেখিছেনে কেনেকুৱাত কৰি আছে। আৰু যিহেতু ভাত পানী খালোঁ, আবেলি হ'ল, আৰু পেহী আৰু মই আমাৰ ননদজনী ঘৰলৈ গ'লোঁ। আৰু ঘৰ আহি পাই আহি দেখিলোঁ আমাৰ কাম কৰা ল'ৰাজনে কাম কৰি আছে, যিহেতু ময়ো অকণমান সহায় কৰি দিওঁ তাক। আৰু যিহেতু মই বিশেষ বেছি সহায় কৰা নাই বাৰু, এয়া মোৰ হাজবেণ্ড, আৰু এয়া মোক কৈছে যে তুমি এইবোৰ কাম কৰিব নালাগে, যে দুনবনকৈ উঘালি দিয়াগৈ যোৱা, যিহেতু বহুত হৈ গৈছে আমাৰ দুনবনখিনি। আৰু সেইবাবে মই অলপ দুনবন উঘালি চাফা কৰি দিছোঁ। ইমানেই হৈছে মানে গোটেই মাটিডোখৰতে সৰহভাগ দুনবনে আছে বনতকৈও। আপোনালোকে দুনবন খায়নে বাৰু? আমি কিন্তু খাওঁ দেই, বিৰাটে তিতা হয়, আৰু সেইবাবে মাজে সময়ে কেতিয়াবা খাওঁ। আপোনালোকৰ ভোক নালাগিলেও খাব পাৰে দুনবন। আৰু যদি পায়খানা হয় তেতিয়াও আপোনালোকে খাব পাৰে, আৰু আমিও খাওঁ মাজে সময়ে। আৰু সেয়া চাফা কৰি আছোঁ, আৰু মানুহজনেও ইফালে কাম কৰি আছে ইটো সিটোকৈ। আৰু শেষত মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ বা